বন্ধুসকল আপোনালোকৰ চাগে বহুতৰ হয় এটিএমত কেতিয়াবা গ'লে এটিএম কাৰ্ডখন পাহৰি যোৱা হয় পইচা উলিয়াব যেতিয়া আমি যাওঁ মোৰ মানে যেহেতু বহুতবাৰ হৈছে আৰু আজিকালি এটা নতুন চিষ্টেম আহিছে ময়ো কালিহে গম পাইছোঁ হয়তো আপোনালোকে গম পাব পাৰে আজিকালি মানে QR স্কেন কৰি এটিএমত পইচা উলিয়াব পাৰি আৰু মই আজিলৈকে তেনেকৈ উলিওৱা নাই আজি টেষ্ট কৰি চাম আপোনালোকক দেখাই আছোঁ বলক আৰু এতিয়া মই পালোহি জোনালীৰ যোনটো SBI এটিএম আছে ইয়াতে আহিলো ইয়াতে দেখিছে এইটো UPI QR কেছ এটা অপচন আছে আৰু মই এতিয়া 500 টকা এটা উলিয়াই চাওঁ বেছি নুলিয়াও যিহেতু ফচি যাবও পাৰে এতিয়া দেখিছে এইটো QR টো আহি গৈছে ইয়াতে মই লগালগ স্কেন কৰি দিয়া লগালগ 500 টকা আহিয়ে গৈছে ইয়াতে আৰু এতিয়া 500 টকা মই ইয়াৰ পৰা পেমেন্ট হৈ গৈছে UPI এতিয়া মোৰ ইয়াৰ পৰাটো পেমেন্ট হৈ গৈছে ইয়াতে পিছে ৰখিয়ে আছে কি বা হয় এতিয়া অলপ দেৰি ৰোৱাৰ পাছত ইয়াতে দেখিছে কন্টিনিউ আহিছে এইটো কন্টিনিউ কৰি দিব লাগিব তাৰ পাছতহে মানে পইচা ওলাব আৰু এতিয়া অকমান দেৰি ৰ'ব লাগিব আৰু দেখিছে এতিয়া সাউণ্ডটো আহিছে যেতিয়া পইচা ওলাবই আৰু মোৰ এতিয়া দেখিছে এইটো 500 টকা ওলাই গৈছে মানে আজিকালি মোবাইলটো মানুহৰ ওচৰত থাকেই এটিএম নহলেও মানে QR স্কেন কৰি পিনি পইচা ধুনীয়াকৈ উলিয়াই ল'ব পাৰিব আৰু আপোনালোক বহুতে হয়তো জানিব পাৰে মই যেহেতু ফাৰ্ষ্ট গম পাইছো কাৰণে এইটো ভিডিঅ'টো বনালো আৰু ভিডিঅ'টো যদি চাই পিনি ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ এটা কৰি দিব